कहाँ पुग्यो यहाँ त यहाँ जाम भएर ढिलो भएर কেনেকুৱা ধুনীয়া সঁচাকৈ দেই মানিবলগীয়া মোৰ যে মাতে ভাগিলে ইমান ধুনীয়া পৰিৱেশটো এতিয়া আমাক ৰাস্তাত ৰখাই দিছে খাবৰ কাৰণে ঠিকে আছো আজি এয়া চিবা এই আজি ঠিকে থাকে পাইছে ঠিকে থাকে পাইছোহি আৰু এতিয়ালৈকে আৰু আছে এঘণ্টামান আছে চাগে ন দাৰ্জিলিঙত এঘণ্টা এতিয়া আমি দাৰ্জিলিং আহি পালোহি হোটেল পাই গ'লোহি এতিয়া হোটেলৰ পিছফালৰ পৰা ভিউ পাই গ'লোঁ আমি আজি আমি দাৰ্জিলিঙত ফাৰ্ষ্ট ডে আজি আমাৰ মোৰ মাত নাই এইপিনে চয়নিকা ৰেডি এইপিনে চয়নিকা ৰেডি এইফালে অনিন্দিতা ৰেডি আমি চবেই এনেকৈ একে একে কিনিছিলোঁ আৰু মূৰটো অকণমান ইহঁততকৈ দীঘল চাওঁ আদৰি এইবালা হে মেৰা চব ৰেডি হৈ গ'লো एया दार्जिलिंग और परिवेश यहाँ का नेचुरल ब्यूटी हाँ। इस पार से उस पार उस पार से उस पार ही प्रथम खाना खाइसु रे आमी गार्गे पूरा मारिছে दार्जिलिंग और मॉल रोड পুৱাহি আমাৰ দেৰি হ'ল যিহেতু ঠাণ্ডা বহুত বেছি পৰিছিল সেইবাবে আমি সকলোৱে জুই শেষ লৈছোঁ বাহিৰতে অলপ আজি আমাৰ আজি আমাৰ দাৰ্জিলিঙৰ শেষৰটো নিশা আৰু আমি শুই আছোঁ লাগে শুইছোঁ গুড নাইট গুড নাইট অনিন্দিতা আৰু এনেকৈ আকৌ কেতিয়া শুবি অনিন্দিতাৰ বিয়াত এয়া দাৰ্জিলিঙত আমাৰ সেইদিনা আছিল শেষৰটো ৰাতিপুৱা সঁচাই ইমান ধুনীয়া নহয় পৰিৱেশটো সেইবোৰত থাকিলে আচলতে ঘৰলৈ মনতেই নপৰে বহুতেই বেছি ধুনীয়া যিহেতু সেইদিনা আমাৰ দাৰ্জিলিঙৰ শেষৰটো দিন গতিকে আমি সোনকালে ওলালোঁ ফুৰিবলৈ বুলি আমি গৈ আছোঁ দাৰ্জিলিঙৰ টি গাৰ্ডেনৰ অভিমুখে दार्जिलिंग का खाना चाहिए dress পিন্ধি ললো অনিন্দিতা চাহ বাগান ইমান ধুনীয়া দাৰ্জিলিঙৰ চাহ বাগান আৰু ইয়াত এটা পাত ছিঙিলে 500 টকা পায়
এয়া আমি এতিয়া চাহ বাগানৰ পৰা উভতিলোঁ। আমি বৌদ্ধ টেম্পল বুদ্ধিষ্ট টেম্পল আহিলোঁ, চালোঁ, বহুত ভাল লাগিলে, বহুত শান্তি, ইয়াত ঠাণ্ডা পৰিৱেশ। খুব ধুনীয়া পৰিৱেশ। জাপানিজ টেম্পল। এয়া জাপানিজ টেম্পল। এক্সকাৰশ্যন খতম আৰু শেষ আৰু ফুৰা চকা নাই। দাৰ্জিলিঙৰ শেষ। থৈ নাই যাত্ৰা গাড়ীত নহয়, বাথৰুমত। গাড়ী জাৰ্ণি শেষ হৈছে আৰু নিউ জলপাইগুৰি আমি পাই গ'লোহি। খতম। ষ্টাৰ্ট হৈছিলেহে খতমে হ'ল। মোৰ মায়ে কৈছে ইমান খতমকৈ হ'ল আৰু দুদিনমান লাগিছিলে। ময়ো সেইটো ভাবিছোঁ, আৰু দুদিনমান লাগিছিল। গৈছিলোহে ন, কিবা নগাই গৈছিল নি বাৰু? ষ্টেচনত আমাৰ অৱস্থা। হোটেলত খাই আগনি দৰৱ, ইয়াত খাই মাংস খাই আকৌ খাইছে দাৰ্জিলিঙৰ দৰৱ। বেমাৰী মানুহ খোৱা বেছিকৈ খালে দিগদাৰে কৰে। মোৰ মায়েতো সদায় কয় তই বেলেগত গৈ পেলাই এই মুখৰ লগত বেছিকৈ নাখাবি। ঐ গুড মৰ্ণিং। আমিতো ৰাতিটো এনেকৈ পাইছোঁ। নাই খোৱা নাই খোৱা প্ৰথমতে খুজিছিলোঁ তেতিয়াই খোৱা। হয় কেনেকৈ এইখনত খোৱা হয় নি? খাই গৈছে হাত ধৰে, কোনো নাই খোৱা। আমি দুই মই কিন্তু গ'লোঁ দেই, বোলে নাই খোৱা, ভৰাই দি আহিছে। গুৱাহাটী পাই বাছত উঠিলোঁ। বহুত ভাগৰ দুপৰীয়া আহি পেলাই অসম পালোহি। এয়া আমি জখলাবন্ধাৰ পৰা ওলালোঁ।